ঘূৰাই নিদিয়ে 120 টকা ল'লে হয়নে নহয় সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম 100 টকাটো লৈ গ'লে আপোনালোকে দালি চেনি নিমখ পাই যাব অৰুণোদয়ৰ পৰা 1250 পালে আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকে কোনেও আঁচনি অনা নাছিল অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে এই আঁচনি হিন্দুৱেও পাইছে মুছলমানেও পাইছে খ্ৰীষ্টানেও পাইছে কোচ ৰাজবংশীয়েও পাইছে নাথযোগীয়েও পাইছে বড়ো ৰাইজেও পাইছে মিচিং ৰাইজেও পাইছে ৰাভা ৰাইজেও পাইছে ইয়াত কোনো জাতি ভেদৰ কথা নাই দুখীয়া হলে এই আঁচনি আমাৰ বিটিচিত ৰাইজে পাইছে গোটেই অসমত ৰাইজে পাব পাৰিছে আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগতে তামুলপুৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মই আমাৰ বিধায়ক EM সকলে গৈ তামুলপুৰত আমি 10,000 টকাটো বিতৰণ কৰি আহিলো এতিয়া 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব কোন কোন গোসাইগাঁৱৰ পৰা ইয়াত আহিছে হাতডালত বৰি আপোনালোকে সকলোকে গৈ কৈ দিব 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো দতমাৰ পৰা কোনে কোনে আহিছে বৰিয়া এনে বাপৰে ইমান আহিছে দতমাৰ পৰা আপোনালোকক 13 তাৰিখে গোসাইগাঁৱত হাগ্ৰামা ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই গৈ 10,000 টকাটো বিতৰণ কৰিব দতমাটো 17 তাৰিখে বিতৰণ কৰিব আৰু এনেকৈ আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে বিটিআৰত আমি 10,000 টকাটো পোৱা কৰি দিম ভাল হ'ব যদি ভাল হ'ব ডাঙৰ কৰি এটা হাত চাপৰি বজাওক তাৰ মানে আপোনালোকে চাওক আমাৰ চৰকাৰৰ পৰা অৰুণোদয় পালো 10,000 টকা পালো বিনামূলীয়া চাউল পালো আমি 10,000 টকা লাখপতি নিধি পালো আৰু 100 টকা দালি পালো চেনি পালো আৰু আমি নিমখ পালো ইমান দিনে আমাৰ চৰকাৰৰ নিযুত মইনা আঁচনিৰে আমি ছোৱালীসকলক পঢ়াৰ ব্যৱস্থা কৰি দি আছিলো 1 জানুৱাৰীৰ পৰা মই নতুন আঁচনি এটা ঘোষণা কৰি ল'ৰাবিলাকেও এতিয়া পঢ়িবৰ বাবে চৰকাৰৰ পৰা ছোৱালীৰ দৰে সুবিধা পাব তাৰ মানে মাকৰ কষ্ট কিমান কমি গ'ল দেউতাকৰ কষ্ট কিমান কমি গ'ল অৰুণোদয় আহিলে নিযুত মইনা আহিলে বাবু আঁচনি আহিলে চাউল আহিলে দালি আহিলে নিমখ আহিলে চেনি আহিলে লগত 10,000 টকাটো আপোনালোকে পাই যাব ভাল হ'বনে বেয়া হ'ব আজি মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো 1 লাখতকৈও বেছি আই মাতৃ আমাৰ কোকৰাঝাৰত আছে তামুলপুৰ বাক্সা চিৰাং ওদালগুৰি সকলোতে আই মাতৃসকল উপস্থিত আছে ইমান দিনে মোক সদায় সুধি থাকে অৰুণোদয় কেতিয়া পাম আজিৰ পৰা আমি সকলোৱে অৰুণোদয় পাম লাখপতি দিদি 10,000 টকাটো আমি বিটিআৰত ফটাফট এতিয়া পাব আৰম্ভ কৰিম আৰু 1 জানুৱাৰীৰ পৰা 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ পাম আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা আই মাতৃসকলক
মই এনেকে ডাঙৰ এটা উপহাৰ দিম। লাগিব নে নালাগিব?